আমি যাই আছোঁ পলাশবাৰী মানে ৰাস মহোৎসৱ আছে যিহেতু নিমন্ত্ৰণ জনাইছোঁ যে কমিটিৰ মানুহ নিমন্ত্ৰণ জনাইছে সেইকাৰণে যাবলৈ পাইছোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব এখনলৈকে এইটো ইন্ট্ৰডাকশ্যনটো আছিল বাকী আজি ভাবিছোঁ 50 টকা চেলেঞ্জ লগাম মানে 50 টকা লৈ আহিছোঁ লগত কি ক'ম আৰু যিখিনি চাই থাকক আৰু দুজন দাদা লগ পাইছোঁ বহুত ভাল আৰু প্ৰথমবাৰ যিহেতু ইয়াত আহিছে সেইকাৰণে ভাবিলোঁ আজি এটা ব্লগ বনাই দিওঁ ত' दादाजनों खुद की कर पर आए थे की करे बोला भाई आप लोग कहाँ से आए हो? मैं तो असम से आया हूँ। असम से हैं? असम से मतलब बाहर से? हाँ बाहर से आया हूँ मतलब असम से अभी रहता हूँ इधर में काम करने के लिए आया है। वो बिस्कुट फैक्ट्री है उधर में काम करने के लिए आया है। आपका मतलब ओनर का नाम कुछ पता है? ओनर का मतलब मैनेजर का नाम मैनेजर का नाम तो पता नहीं है अभी वो ठेकेदार का अंदर में आया है ना इसलिए आपको सैलरी कितने मिलते हैं मतलब सैलरी बहुत कम मिलता है इधर में मतलब 8-9 हज़ार तो मिल जाता है ना हाँ 8-9 हज़ार मिलता है वो भी रूम भाड़ा भी अपना है खाना पीना भी अपना है वो अच्छा नहीं लगता ये कंपनी छोड़ेगा ये जॉब अच्छा नहीं है मतलब जॉब नहीं मिलता तो ऐसा ही ना जॉब नहीं मिलता तो ऐसे ही काम करना पड़ता है ना हाँ अभी जॉब ढूंढ रहा हूँ अच्छा से अभी मिला नहीं तो अभी ऐसे ही करना पड़ता है। आपने कितनी ग्रेजुएशन किया है मतलब मतलब पढ़ाई कितनी तक की है? पढ़ाई तो 10 तक किया है ज़्यादा नहीं है 10 तक किया है मैट्रिक भी पास नहीं हुआ है मतलब मैट्रिक खराब हो गया खराब हाँ खराब नहीं हुआ है मतलब वो 10 से मैं छोड़ दिया क्योंकि घर में थोड़ा प्रॉब्लम था इसलिए छोड़ दिया मतलब फाइनेंशियल प्रॉब्लम था हाँ इसलिए और घर में पढ़ाई लिखाई करने के लिए थोड़ा प्रॉब्लम था इसलिए बाकी गाइस आज আমি মানে ফ্ৰণ্ট কেমেৰাতে ভিডিঅ' বনাইছোঁ আৰু ছেকেণ্ড কেম পাৰ হ'লোঁ অলৰেডি আৰু গাইজ মানে দুজন ছাবস্ক্ৰাইবাৰ লগ পাইছিলোঁ বহুত বেছি ভাল লাগিছে ইমান মৰম দিছে আপোনালোকে মই কি ক'ম আৰু ভাষাৰে বুজাব নোৱাৰোঁ বাকী এইফালে মানে এই চব ভিডিঅ' কৰি যাইছোঁ মানে ইমান মোবাইল পাগলা না আৰু মন্দিৰটো চাওক না ছেকেণ্ড গেট পাই গ'লোঁ আমি আৰু 5 টকা ঠিক খাই আমি যাবলৈ লৈছোঁ গাইজ এইফালে বিংগো খাই আছোঁ বলক ছেকেণ্ড গেট ইফালে চাওকচোন পইচা ঢেৰ পইচা আছে ভাই আৰু ইফালে চাওক এইখন কি গাইজ আছলি নেকি আছে বুলি নাপাব ডুপ্লিকেট হয় লক চাওকচোন কি কৰি আছে এই আমি আহি পালোঁ পলাশবাৰী ভিউ পইণ্ট আৰু ইফালে চাওক নাই ভাই এইটো কোম্পানী নে ঘৰ মই নিজে ধৰিব পৰা নাই ইমান ডেক'ৰেশ্যন কৰিছে নে আৰু ভাই টাৰ্ণিংটো পাই গ'লোঁ চাওক এইবাৰ পলাশবাৰী ৰাসৰ গেটখন মানে এইবাৰ মজা কৰিছে আৰু প্ৰত্যেকবাৰে এনেকুৱা কৰে বাকী বহুত ভাল লাগে ইয়াত আহি কিনে আৰু আগলৈকে চাই থাকক গাইজ পৰিয়াল কৃষ্ণটো আল্টিমেট কৰিছে আৰু ইফালে গুফা এবাৰ বনাইছে ফাৰ্ষ্ট টাইম গুফা বনাইছে আৰু বাকী কালাৰিংকেইটা মজা লাগিছে কিন্তু গাইজ মানে ক'বলৈ ভাষা নাই ইমান ধুনীয়া কৰিছে আৰু ভিতৰতে বলক কেনেকুৱা লাগিব আৰু চাওক গাইজ ইমান বঢ়িয়া ডেক'ৰেশ্যন কৰিছে থেংক ইউ দাদাহঁত ইমান ডেক'ৰেশ্যন কৰাৰ বাবে পলাশবাৰী ৰাইজত মানে চ' এইফালে ফটো উঠি আছে বাকী আমি চাই গৈ আছোঁ চাওক আপোনালোকেও ভিডিঅ'ৰ পৰা ফিলিং লওক গাইজ বলক আৰু ভিতৰত বহুত কিবা দেখা পাব গাইজ এইবিলাক আমব্ৰেলাৰ দৰে লাইটটো মজা লাগিছে আৰু বাকী দুটাত 100 বোলে গাইজ আমি সুধিলোঁ দামটো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই মজা লাগিব গাইজ আল্টিমেট ভিউ পাব আপোনালোকে চাওক মানে চাওকচোন আজিকালি ৰিলচ বনাই ইনষ্টাগ্ৰামত আৰু আজি এইবাৰ ৰাসতো ওলাইছে এনেকুৱা মানে এটাত 50 টকা মানে 1 মিনিটৰ কাৰণে হয় এটা ৰিল বনাব লাগে খালি মাত্ৰ 50 টকা বাকী এইজন 3 টকা লাজ চৰম নোহোৱাকৈ কেনেকৈ মানে হেৰি কৰিছে চাওকচোন আপোনালোকে গানটো শুনক কেনেকুৱা চ' আপোনালোকে অলৰেডি মহাভাৰত বা শ্ৰীকৃষ্ণৰ কথা মই জানেই কিতাপত পঢ়ি আহিছে 9, 10, 11, 12ত পঢ়ি আহিছে মই ক'বলৈ নাযাওঁ আৰু বাকী চাই থাকক আপোনালোকে লাষ্টলৈকে বহুত মজা পাব গাইছে আৰু ইয়াত লীলাবোৰ দেখুৱাই আছে শ্ৰীকৃষ্ণৰ বাকী মই এটা মানে হেৰি কৰি দি আছোঁ চাই থাকক
78তম ৰাস মহোৎসৱত আপোনালোকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু বাকী যি নহওক ৰাস চাওক, হ'লে লাইটিং মজা লাইটিং পাব। আৰু গাইজ ভালদৰে চাই থাকক, বহুত এডভেঞ্চাৰ। চ' এইফালে বনাইছে টেটু, মানে আমি যোৱাকালি মানে এটা পাৰ্ট তাতে আছিল উঠাই, সেইটো দিম বুলি ভাবিছোঁ। আপোনালোকে চাব, নিশ্চয় গম পাব। বা তলত গৈছিলোঁ চব গাইজ, আমাৰ টেটু আঁকিব ইচ্ছা নাই, চ' আমি নাকো গাইজ। কি আছে বলক চাই লওক আপোনালোকে। চ' গাইজ ইফালে আমি উঠি ল'লোঁ। বাকী যি নহওক ভিডিঅ'টো চাওক। আৰু কিমান মানুহ গাইজ পিছফালে, আৰু অলপমান আৱাজ শুনিব নেকি? শুনক নহ'লে আপোনালোকে, মন মানে ভাল লাগি যাব। আৰু চ' এনেকৈ আমি ৰাস এনজয় কৰিলোঁ। আৰু কিবা এটা খাব লাগিল, বলক খাই লওঁ আগে প্ৰথম বলক। চ' এইফালে বেলেগত নল'লোঁ, আমি এইখন দোকানত সোমাই আহিলোঁ। আৰু ৰোল এটা ল'লোঁ। বাকী শুনক, আমাৰ আৱাজ শুনক গাইজ। অ'কে ৰোল খা। চ' আমি এটা ঘৰলৈ যাওঁ, 11টা বাজিল ৰাতি। বাকী যি নহওক 11টা বজাততো দোকান খোলা আছে ৰাসৰ কাৰণে। আৰু ইমান মজা মিঠা বনাইছে, আপোনালোকে আহিব, ভাল লাগিব। আজিলৈকে মানে ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ।